হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। মই ৰুমি। আজি মই আপোনালোকক অতি সহজতে আৰু সোনকালে তৈয়াৰ কৰিব পৰা এটা ৰেচিপি দিম। সেয়া হৈছে বাদামৰ চাটনি। এই চাটনি আপোনালোকে ৰুটি, পৰাঠা, ডোচা বা ভাতৰ লগতো খাব পাৰে। আহকচোন এতিয়া আমি এই চাটনিটো বনাবলৈ কোনকেইটা বস্তুৰ দৰকাৰ হ'ব এবাৰ চাই লওঁ। ইয়াৰ হৈছে দুমুঠি বাদাম, এটা বিলাহী আৰু 3 ফুটা ৰচুন, 3টা কেঁচা জলকীয়া আৰু 3 টুকুৰা পিঁয়াজ, 2টা শুকান জলকীয়া, কেইডোখৰমান আদা আৰু অকণমান সৰিয়হৰ গুটি। আদাখিনি কিন্তু এই চাটনিটোৰ কাৰণে বৰ দৰকাৰী বস্তু, কাৰণ আদাখিনিয়েহে আমাৰ চাটনিটোত ভাল টেষ্ট অহাত সহায় কৰিব। এতিয়া আমি এখন তাৱাত এনেদৰে এই বাদামখিনি ভাজি লওঁ শুকানকৈ, কিন্তু ইয়াত একো তেল চেল দিব নালাগে। শুকানকৈ এইখিনি ধুনীয়াকৈ ভাজি ল'ব। এনেদৰে আমি বাদামখিনি ভাজি ল'ম। কিন্তু এটা কথা মন কৰিব দেই, আপোনালোকে বাদামখিনি ভাজোঁতেনে কেতিয়াও ইয়াক সেমেকাকৈ নাৰাখিব। পূৰা যেতিয়ালৈকে ইয়াক ৰঙচুৱা নহয় আৰু বাদাম ভজাৰ এটা ধুনীয়া গোন্ধ আহে ন, সেই গোন্ধটো হোৱালৈকে আৰু ৰঙচুৱা হোৱালৈকে ইয়াক ভাজি থাকিব। নহ'লে কি হয়, যদি ইয়াৰ সেমেকা হৈ থাকে বাদামখিনি, খাবলৈ কিন্তু একদম বেয়া হয়। এয়া চাওক, আমাৰ বাদামখিনি ৰঙচুৱা হৈ গৈছে আৰু ফুটি কেইটামান দেখিছে, এইকেইটা দেখিছেনে, দুফাল দুফাল হ'বলৈ লৈছে। আমি ইয়াক নমাই কিনি এখন কাঁহীত এনেদৰে ঢালি কিনি ঠাণ্ডা হ'বলৈ দিম। এয়া চাওক, আমি বাদামখিনি এনেদৰে মেলি থৈ দিম অলপ দেৰি, আৰু ই ঠাণ্ডা হোৱালৈকে আমি অকণমান দেৰি ৰৈ লওঁ। তাৰপিছত আমি এইদৰে বিলাহীটো গেছত জ্বলাই ল'ম। আমাৰ বিলাহী ৰেডি হৈ গৈছে। এতিয়া আমি বিলাহীটো নমাই ইয়াত আমি এনেকৈ ঠাণ্ডা পানীত জুবাই দিম। ঠাণ্ডা পানীত জুবোৱাৰ লগে লগে ইয়াত বাকলি গুচাবলৈ অতি সহজ হৈ পৰে। আমি অলপ দেৰি এনেকৈ ইয়াক পানীতে তিয়াই ঠাণ্ডা হ'বলৈ দিম। এয়া চাওক, আমাৰ বাদামখিনি ঠাণ্ডা হৈ গৈছে। এতিয়া ইয়াক আপুনি এনেকৈ মোহাৰি ইয়াৰ বাকলিখিনি গুচাই দিয়ক। চাওকচোন, গুচাবলৈ ইমান সহজ। এনেকৈ লাহে লাহে আপুনি হাতেৰে মোহাৰি দিয়ক আৰু ইয়াৰ বাকলিখিনি আঁতৰি যাব। এয়া চাওক, আমি এনেদৰে বাদামৰ বাকলিখিনি গুচাই ল'লোঁ। এতিয়া আমি ইয়াৰ বিলাহীটোৰ বাকলিখিনি এনেকৈ গুচাই লওঁ। এয়া চাওক, কিমান সহজতে গুচি গৈছে। আমি যিহেতু ইয়াক পানীত তিয়াই থৈছিলোঁ, সেইকাৰণে ইয়াৰ বাকলি গুচাবলৈ সহজ হৈ পৰিছে। এতিয়া আমি মিক্সিৰ জাৰ এটা লৈ ইয়াত বিলাহীখিনি সোমাই দিলোঁ, জলকীয়া, এয়া ৰচুনখিনি দিলোঁ, এয়া পিঁয়াজখিনি দিলোঁ আৰু আদাৰ টুকুৰাকেইটা। তাৰপিছতে আমি ঢালি দিলোঁ আমাৰ বাদামখিনি। ইয়াত মই আধা চামুচ ঢালি দিছোঁ নিমখ। আপোনালোকে নিজৰ যিমান খায় সেই পৰিমাণ অনুযায়ী নিজে দি ল'ব। অৱশ্যে আপুনি নিমখখিনি পিছত চাটনিটো হৈ যোৱাৰ পিছতো দিব পাৰে। মই কিন্তু এতিয়াই ইয়াত মিলাই দিলোঁ। আৰু এইদৰে আপুনি মিক্সিত গুড়ি চাওক, বাদামখিনি অকণমান শুকান হৈছে। সেইকাৰণে ইয়াত অকণমান আমি পানী মিলাই লওঁ, কিয়নো বাদামখিনি যিহেতু শুকান, গতিকে চাটনিখন শুকান হৈ যায়। এতিয়া আমি অলপ ইয়াত পানী ঢালি লওঁ। পানী ঢালি আকৌ আমি মিক্সিটো চলাই। এয়া চাওক, আমাৰ চাটনিখিনি হৈ গ'ল। এতিয়া এখন কেৰাহী গৰম কৰি লৈ তাত এনেদৰে 2 চামুচমান তেল ঢালি দিব। বৰ বেছি নহয়, 2 চামুচ। এয়া চাওক, তেলখিনি গৰম হৈ আহিছে। এতিয়া আমি ইয়াত এই যে শুকান জলকীয়া আমি লৈছিলোঁ, সেই শুকান জলকীয়াখিনি দি দিম। শুকান জলকীয়াখিনি এনেদৰে ৰঙচুৱাকৈ ভাজি ল'ব। তাৰপিছতে সৰিয়হ গুটি আৰু শুকান জলকীয়াৰ যোনটো গোন্ধ, এই চাটনিখনত এটা বৰ ধুনীয়া সোৱাদৰ সৃষ্টি কৰে। সেইকাৰণে লাষ্টত আমি এনেদৰে শুকান জলকীয়া আৰু সৰিয়হৰ এটা ফোৰণ দি দিম। এতিয়া এই শুকান জলকীয়া আৰু তেলখিনি আমি চাটনিখিনিৰ ওপৰত এনেদৰে দি দিম। এতিয়া আমি এই শুকান জলকীয়া আৰু সৰিয়হ যি ভাজি লৈছিলোঁ, এনেকৈ চাটনিটোৰ ওপৰত দি দিম। বৰ ধুনীয়া এটা গোন্ধ ওলাইছে ইয়াৰ পৰা।
খালে গম পাব যে শুকান জলকীয়া আৰু এই সৰিয়হৰ ভাজিৰ গোন্ধটোৱে চাটনিখন আৰু স্বাদিষ্ট বনাই দিব।